মই কেতিয়াও কাৰো আগত হাত জোৰ কৰা নাই। আজি জীৱনত প্ৰথমবাৰ তোমাৰ আগত হাত জোৰ কৰিছোঁ, কাৰণ জীৱনত প্ৰথমবাৰ তোমাক হেৰুৱাম বুলি ভয় লাগিব ধৰিছে। হয়, মই মানিছোঁ মোৰ ভুল হৈছে। প্লিজ মোক ক্ষমা কৰি দিয়া এবাৰ। আৰু কেতিয়াও তোমাৰ লগত কাজিয়া নকৰোঁ, আৰু কেতিয়াও তোমাক বেয়াকৈ নকওঁ। আজিৰ পৰা সেইটোৱে কৰিম তুমি যিটো বিচৰা। তোমাক লৈ বহুত সপোন দেখিছোঁ মই। প্লিজ সেই সপোনবোৰক ভাঙি যাবলৈ নিদিবা। তুমি নজনা চাগে মই তোমাক কিমান ভাল পাওঁ। তোমাক আৰু কেতিয়াও হাৰ্ট নকৰোঁ। জীয়াই থকালৈকে কেৱল তোমাৰ হৈ থাকিম। শুনা, আপোনাক কৈছোঁ, ভুলতে কাৰোবাৰ পৰা আঁতৰি আহি সম্পৰ্ক এটাক নষ্ট কৰি নেপেলাব, কাৰণ এই পৃথিৱীত কাৰোবাক আপন কৰিবলৈ গোটেই জীৱন লাগি যায়।